Hello guys, good morning. আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো আৰু আজি ভ্লগ নিদিও আজি ৰেচিপি ভিডিও দুটা দিম তো আপোনালোকে একবাৰ ট্ৰাই কৰি চাব পাৰে খাবলৈ বেছি ভাল বহুত বেছি ভাল হয় আৰু আজিটো বতৰটো ঠাণ্ডা আমাৰ ইয়াত বৰষুণ নিদিও অৱস্থা তো ঠাণ্ডা লাগি আছে কাপোৰ উৰি লৈ আছো তো ইয়াৰ মাজতে ৰেচিপি দুটা দিও তো বলক আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই ল'ব প্ৰথমতে কেৰাহীত তেল গৰম হ'বলৈ দি লৈছো তাৰ পিছত ইয়াতে মাছ ভাজি লৈছো 2 পিস তো এয়া আছে ৰঙালাওৰ আগ আৰু আলু তো প্ৰথমতে মাছ ভাজা তেলখিনিতে পিয়াজ অলপ দি পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছো আৰু ৰঙচুৱা হৈ যোৱাৰ পিছত ইয়াত লাওৰ আগখিনি মানে ৰঙালাওৰ আগ আৰু আলুখিনি বহাই দিছো বহাই দি ধুনীয়াকৈ এনেকৈ লৰাই ভাজি লৈছো ভাজি লোৱাৰ পিছত এয়া নহৰু আদা আৰু সৰিহ বগা সৰিহ নহৰু আদা পিচি লৈ ইয়াত সোৱাদ অনুসৰি নিমখ দিছো নিমখ দি কিছু সময়ৰ বাবে ইয়াক পুনৰ ভাজি লম হালধিটো দিয়া নাই হালধিটো অকমান দেৰিকে দিম তো এইখিনি ভাজি হৈ গৈছে তো ইয়াত এতিয়া হালধি দি দিম তো এয়া হালধি দি লৈ এইখিনি আকৌ লৰাই ভাজি লৈছো আৰু ইয়াত ধুনীয়াকৈ অলপ গৰম পানী ঢালি দিছো আৰু গৰম পানীখিনি ঢালি দিয়াৰ পিছত উতলি আছে আৰু মাছো দি দিলো মাছ দি অলপ আলু চালুখিনি ভাঙি দিছো মাছখিনি উলিয়াই লৈ আলুখিনি ভাঙি দিব নহলে মাছো কেতিয়াবা ভাঙা যায় তো এয়া আমাৰ আঞ্জা ৰেডি হৈ গল A few moments later এয়া হৈছে কলা কচুৰ ঠুৰি আৰু মচুৰ দালি বইল কৰি লোৱা হৈছে আৰু এয়া কেৰাহীটো মাছ ভাজা কেৰাহী আছিলে তো ইয়াতে অলপ তেল দি পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছো লৈ ইয়াতে অলপ দি দিছো বিলাহী বিলাহীখিনি ধুনীয়াকৈ লৰাই অলপ সময় ভাজি ললো তাৰপিছত ইয়াত নহৰু আদা দি দিছো দি দিছো সোৱাদ অনুসৰি নিমখ আৰু হালধি এইখিনি ধুনীয়াকৈ লৰাই ভাজি লৈছো আৰু ইয়াতে কলা কচুখিনি আৰু মচুৰ দালিৰ বইলখিনি ইয়াতে ধুনীয়াকৈ ঢালি দিছো ঢালি দিয়াৰ পিছত এইখিনিত অলপ গৰম পানী ঢালি দিছো গৰম পানী ঢালি দিয়াৰ পিছত ধুনীয়াকৈ একবাৰ লাৰি দিব লাৰি দিয়াৰ পিছত উতলিবলৈ আঞ্জা উতলি আছে এতিয়া ধুনীয়াকৈ উতলি আছে এতিয়া উতলি থকাৰ পিছত হৌ হোৱাৰ আগতে অলপ দিছো জালুকৰ গুড়ি জালুকৰ গুড়ি ধুনীয়াকৈ ইয়াত এড কৰি দিছো তো এতিয়া আঞ্জা খাব পৰাকৈ ৰেডি হৈ গল ৰেচিপি দুটা চাই কেনেকুৱা লাগিল জনাব তো ভিডিওটো যদি ভাল লাগিল লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছো বাই